গুড মৰ্নিং এভৰিৱান। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকক আমাৰ জিন্তু বেবী ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এয়া মই ৰঙা চাহ লৈছোঁ, দেখা পাইছে। এয়া হ'ল মোৰ ৰাতিপুৱাৰ চাহকাপ। মই নেমু চেপি লৈ এনেকুৱাকৈ ৰঙা চাহ খাওঁ। গতিকে আপোনালোকক এই ৰাতিপুৱাই পুৱাই ধুনীয়া এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ মই আহি গ'লোঁ। আৰু আমাৰ ভিডিঅ'টি চাই থাকিব আৰু এনেকুৱাকৈ কোনে কোনে ৰঙা চাহ খাই জনাবচোন। আৰু আপোনালোকক আজি খুব ধুনীয়া এটি ফেচ পেক মই ব্যৱহাৰ কৰোঁ, যিহেতু আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম। ক'লা দাগবোৰ নোহোৱা হয় আৰু লগতে খুব ধুনীয়া উজ্জ্বলতা আহে। আপোনালোকেও এইটো ব্যৱহাৰ কৰিব পাৰে। লৈছোঁ দৈ, আপোনালোকে এল'ভেৰা জেল, এয়া হ'ল চাউলৰ গুড়ি। এইখিনি এনেকুৱাকৈ চাউলৰ গুড়ি দিব। আৰু মৌ নাই মোৰ তাতে, মৌ থাকিলে এচামুচ মৌ দিব। মই এল'ভেৰাখিনি এনেকুৱা কৰি কাটি লৈ এয়া এইটো চেপত ল'লোঁ আৰু অলপ সৰু সৰুকৈ দি ইয়াৰ লগত মই এনেকুৱা কৰি মিক্স কৰি দিম। তাৰপিছত ল'ম মই এনেকৈ এফাল আলু লৈ ল'ম আৰু আলু পিছত কি কৰোঁ আপোনালোকক দেখাইছোঁ। আৰু দিম মই ইয়াতে কেঁচা গাখীৰ। এয়া মই এনেকুৱাকৈ কেঁচা গাখীৰো দি ল'লোঁ আৰু ইয়াতে দিছোঁ আলু ৰুকি লৈছোঁ আৰু এল'ভেৰা জেলখিনিও একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ এটা মিক্সাৰ বনাম। এয়া ঘৰুৱা পদ্ধতি আৰু মই ব্যৱহাৰ কৰিয়ে থাকোঁ, সেইকাৰণে আপোনালোকক দিছোঁ। আৰু ময়ো ব্যৱহাৰ কৰি বেয়া পোৱা নাই, সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিওঁ। ঘৰত থকা সামগ্ৰীৰে এনেকুৱা কৰি আপোনালোকেও ল'ব পাৰিব। আৰু বহুত ভাল, চাউলৰ গুড়িটো বহুত ভাল আমাৰ স্কিনৰ কাৰণে। দৈ ভাল, গাখীৰ ভাল, এল'ভেৰা ভাল, গোটেইখিনি মিক্সাৰ এটা বনাই আপোনালোকে এনেকুৱাকৈ লগাবচোন। এয়া লৈছোঁ বেচনো এনেকুৱা কৰি দি আপোনালোকে মিক্স কৰি দিব। এয়া মোৰ ফেচ পেকখিনি মই ৰেডি কৰি ল'লোঁ আৰু এতিয়া মুখত লগাম, আপোনালোকক দেখাই আছোঁ। মই হাতেৰে লগাই ভাল পাওঁ, গতিকে এনেকুৱা কৰি হাতেৰে লগাই দিব। চাউলৰ গুড়িটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল। চকুৰ এইবিলাক গুড়িবিলাকত লগাই দিব। আমি বহুতে এই পেষ্টটো লগালে আমি অকল মুখত লগাওঁ, এই গালুখনত, আৰু চকুৰ এইবিলাকতো কিছুমানে নলগায়। এইবিলাকতো লগাই দিব, গুড়িবিলাকত চকুৰ বহুত ভাল। আৰু আমাৰ এনেকুৱাকৈ ডিঙিটো লগাই দিব। এয়া কাপোৰ মেলিব বাহিৰত অলপ বহি ল'ব। এনেকুৱা কৰি বিচনাৰ কাষত জগাই দিছিলোঁ আৰু টোপনিৰ পৰা চক খাই গৈছে। টোপনি যাই থাকিলে আচলতে সেনেকুৱা হয়েই। মই হঠাৎ এনেকুৱাকৈ দেখা দিলোঁ, এখেতে একেবাৰে চক খাই গৈছে। এতিয়া শুকাই আহিব ধৰিছে, দেখিছেনে? এতিয়া মই মুখখন ধুই দিম আৰু লগতে আপোনালোকক মই মোৰ মুখখন দেখাম। সঁচাকৈ গ্ল' আহে, খুব ধুনীয়া। চাউলৰ গুড়িৰ পৰা আহে আৰু লগতে দৈ, গোটেইখিনি এনেকুৱাকৈ মিশ্ৰণ মই লগাই থাকোঁ মাজে মাজে, সেইকাৰণে আপোনালোককো দেখালোঁ। আৰু মোৰ মাজতে ক'লা ক'লা স্পট পৰি গৈছিল, সৰু সৰু তিলৰ নিচিনা, কিন্তু এতিয়া কমি গ'ল আৰু এইবিলাক। ঠিক আছে, আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু লগতে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। মই আপোনালোকক এইখিনি মই যি লগালোঁ সজাই পৰাই দেখাই থকা নাই, কাৰণ কামো থাকে মাজে মাজে, সেইকাৰণে মই লগালোঁ। আৰু কি লগালোঁ গমেই পালে আপোনালোকে। এয়া ফাইনেলি মোৰ মুখখন ধুই ল'লোঁ, চাওকচোন। এয়া আপোনালোকে ফেচ পেকটো লগোৱাৰ আগত ফেচ ৱাছেৰে খুব ধুনীয়াকৈ মুখখন ধুই ল'ব। কিছু উজ্জ্বল দেখিছে, কিন্তু মই এনেকুৱা পাইছোঁ আৰু মুখখন পাতল লাগি গৈছে। এয়া খাই দিলোঁ আপোনালোকে লগাব। দিনটো আৰু ভিডিঅ' বনোৱা নহ'ল, ভাগৰো লাগিল। এতিয়া গধূলি আমৰ কিবা এটা খাব মন গৈছে, কি বনাওঁ আপোনালোকক দেখাই আছোঁ ৰ'ব। আৰু গতিকে আমো আছে, মই লগতে এটা খুব ধুনীয়া চিম্পল আইচক্ৰীম বনাম। আজি খাব নোৱাৰিম, কালি লগ পাম আপোনালোকক। আৰু এতিয়া মই কেনেকুৱাকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। একেবাৰে চিম্পলকৈ বনাম। লৈ ল'লোঁ আৰু ইয়াতে মই এইখিনি আমখিনি দি ল'লোঁ। এতিয়া দিম মই ইয়াত ধুনীয়াকৈ গৰম কৰি লোৱা গাখীৰ, গৰুৰ গাখীৰ দিছোঁ। দিম অকণমান দৈ এড কৰিছোঁ, দৈ। তাৰপিছত ইয়াতে মই চেনি দিছোঁ। আৰু আমটো যিহেতুকে মিঠা, বহুত বেছিও চেনি দিয়া নাই, অকণমান নিমখো দিছোঁ। আৰু লগতে মই ইয়াৰ ভেনিলা এচেঞ্চ ব্যৱহাৰ কৰিছোঁ। মই বেছি ব্যৱহাৰ কৰা নাই,
অলপ ব্যৱহাৰ কৰিছোঁ মানে গোন্ধটো খুব ধুনীয়া হয় সেইকাৰণে মই ব্যৱহাৰ কৰিছোঁ আইচক্ৰীম বহুতেই বহুত কিবা কিবি দি কেনে বনায় মোৰ তাতে বেছি সামগ্ৰীও নাই মোৰ যি আছে মই তাৰেই বনাম গতিকে আপোনালোকক দেখাই আছোঁ এয়া চাওক কি ধুনীয়া হৈ গ'ল মানে মিক্সাৰ জাৰত সহজতে কৰিব পাৰি মিক্সাৰ জাৰত ইমান কষ্ট কৰি থাকিব নালাগে গতিকে এনেকুৱাকৈ মই ৰেডি আৰু এই দুটা গ্লাছ ৰেডি কৰি ল'লোঁ মই মানে এই লেমন চৰ্বত আনিছিল মানে নেমুৰ চৰ্বত আনিছিল মই থৈ দিছোঁ আৰু লগতে গতিকে এয়াই ব্যৱহাৰ কৰি দিলোঁ চিম্পুল একেবাৰে আপোনালোকৰ ঘৰত যি মানে থাকে গিলাচে হওক বা আৰু যিহত পায় বাতিটো কৰিব পাৰে কিন্তু দুখৰ কথা আইচক্ৰীমকেইটা আজিতো খাব নোৱাৰিমেই গতিকে কালি আপোনালোকক আৰু মই লগ পাই আছোঁ চাচা কেনেকৈ হৈছে মই যিটোকে আইচক্ৰীম বনোৱা মানে সেইটো বেয়া হৈছে সেইকাৰণে এই দুটা গিলাচতে বনালোঁ ধুনীয়া হৈছে ন চাওক এর নানা চামুচখন চাওঁ ৰ'ব উঠব চাওঁ কিমান টাইট হৈ গৈছে চাওক কেনেকৈ মজা আহিছে চাওক এয়া আমি এতিয়া মানে আৰু জিমৰ পৰা খাবৰ মন যায় ন আৰু আছে বোলে এয়া আমি টেষ্টি টেষ্টি এইকেইটা কিনি কি এইটো ষ্ট্ৰবেৰী এইটো কিনি আনিছে মাত্ৰ আৰু মই এইটো ঘৰত বনোৱা হোমমেড এয়া আমি এতিয়া খাম এইটো ৱাও কি মজা আইচক্ৰীম এইটো এইটো গিলাচ এইটো গিলাচ তলফালে গ্লাছৰ ৰূপ লৈছে তলফালে এয়া এইটো গ্লাছটো যেনেকুৱা এনেকুৱা আছে মজাকে ওলাই আহিছে ইয়া এইটো ওলোৱা এইটো ৱাও 1 2 3 তলফালে 1 2 3 দেখা হ'ব দে ভাল লাগিছে কিবা এটা খাওক চবনি টেষ্টটো কেনেকুৱা কেনেকুৱা ঠিকে আছে মানে হেৰি ফ্লেভাৰ মেংগো ফ্লেভাৰ না মেংগো টেঙা লাগিছে বঢ়িয়া লাগিছে এয়া মোৰ টেষ্টি গিলাচ আইচক্ৰীম এয়া এনেকুৱাকৈ মই কাটি ল'লোঁ এতিয়া মই এনেকুৱা কৰি খাই ল'ম মানে ভেনিলা ষ্ট্ৰবেৰী কাজু বাদাম চেক গোটেইকেইটা মিক্স নেক্সট মৰ্নিং আম পাৰাৰ সময় আহি গ'ল আমাৰ এয়া আমাৰ ইনামুলি ঠিক আছে এইটো আপনি উঠব নানো পৰি যাব তাৰমানে টিং হেৰি সেই গৰমো হৈছে কিন্তু বহুত চেণ্ডেল পিন্ধি দিবি ন আমৰ গছখিনি মানে এনেকুৱাকৈ আছে আৰু লগতে এয়া আম পাৰি আছে আমি টিঙৰ ওপৰৰ পৰা আৰু তলৰ পৰা মানে আম পাৰাৰ সুবিধাটো নাই সেইকাৰণে এনেকুৱাকৈ টিঙৰ পৰা মানে ওচৰতে হাতেৰে ছিঙিব পাৰি গতিকে টিঙত উঠি আম পাৰা মানে আৰম্ভ কৰি দিলে আৰু এখেত হ'ল মোনা ধৰা মানুহ মানে আম সি দি আছে এখেতে মোনাত লৈ আছে বাকী ইমান ধুনীয়াকৈ টিঙৰ ওপৰৰ পৰা পাৰি আছে চাওকচোন এয়া আমাৰ মানে বেলেগ গছ নাই আমাৰ আৰু কঁঠালৰ আছিল কঁঠালকেইডাল মৰিল আৰু এই আমকেইডাল আছে এয়া আম বহুত বতাহত সৰি গৈছে এইকেইটা আছে যিকেইটা আছে সেইকেইটা পাৰি ল'ব এখেতৰ কাৰণে মানে মোৰ ভয় লাগি আছে টিঙত উঠা অভ্যাসো নাই কিন্তু এনেই মানে ফূৰ্তিতে উঠিছে আৰু বৰ্তমান দুয়ো আম পাৰাত মানে ব্যস্ত আৰু ইমান ৰ'দ বহুত বেছি ৰ'দ দিছে বহুত বেছি
আকাশখন চাওকচোন ইমান ধুনীয়া নীলা বগা দুটা মানে আকাশত বোলে বগা বগা মেঘখিনি একদম স্পষ্ট হৈ আছে আমাৰ আম পৰা পদ্ধতিটো কেনেকুৱা লাগিছে আপোনালোকৰ মানে কি তলৰ পৰাও অসুবিধা যিহেতুকে এনেকুৱাকৈ আম পাৰি আছে ইয়া ভয়ো লাগি থাকে মোৰ মানে টিঙত উঠি থাকে ইয়া সিহঁততকৈ মই বেছি ভয় খাই আছোঁ কিন্তু বিন্দাছ ফুৰি আছে টিঙৰ ওপৰত ইমান ধুনীয়া বতাহ দি আছে নহয় ইয়া আম গছত থাকক নাথাকক কিন্তু মানে এই দৃশ্যখিনি চাব লগা চাওকচোন আকাশৰ দৃশ্যটো চাই বিৰাট ভাল লাগি আছে মানে মোৰ মই এই আকাশখনে মানে উপভোগ কৰি আছোঁ ইমান ধুনীয়া লাগিছে মানে আৰু লগতে আপোনালোককো দেখাই দিলোঁ আৰু আমাৰ ডেইলি ব্লগৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব আৰু আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ এটি খুব ধুনীয়া ভিডিঅ'ৰ সৈতে লগ পাম বাই বাই